মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। বহুদিন হৈ গ'ল আমি শ্ৰেণীকোঠাত সকলোৱে একেলগে দেখা দেখি হোৱা নাই। কি কৰিবা, উপায় নাই। সমগ্ৰ বিশ্বতে কৰোনা মহামাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। বৰ দুখজনক পৰিস্থিতি এটাৰ সৃষ্টি হৈছে। কিন্তু আমি তথাপিতো আশাবাদী যে খুব কম সময়ৰ ভিতৰতে কৰোনা মহামাৰী আমাৰ মাজৰ পৰা দূৰ হৈ যাব আৰু আমি সকলোৱে পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিম আৰু শ্ৰেণীকোঠাত সকলোৱে একেলগে গোট খাই আমি পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিম। প্ৰথমে তোমালোক আটাইকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মোৰ এই চেনেলটোত বিভিন্ন ধৰণৰ তথ্য সমৃদ্ধ ভিডিঅ' আপলোড কৰা আছে আৰু আহি থকা দিনবিলাকত তোমালোকৰ পাঠ্যপুথিৰ বিজ্ঞানৰ সন্নিৱিষ্ট পাঠবিলাকৰ বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত ভিডিঅ' বনাই পেলাই আপলোড কৰা হ'ব। গতিকে তোমালোকে এই চেনেলৰ ভিডিঅ'বিলাক নিয়মীয়াকৈ চাই থাকিবা, যাতে তোমালোকৰ পঢ়াত সুবিধা হয়, বিষয়বিলাক বুজি পোৱাত সুবিধা হয়। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। কিবা সুধিবলগীয়া থাকিলে ভিডিঅ'টোৰ তলত তোমালোকে কমেণ্ট কৰি সুধিব পাৰিবা। আজি আমি এই চমু ভিডিঅ'টিত আলোচনা কৰিম 10মান শ্ৰেণীৰ বিজ্ঞানৰ তৃতীয় অধ্যায়টি ধাতু আৰু অধাতু। প্ৰথমতে আমি আলোচনা কৰিম ধাতুৰ বিষয়ে। ধাতুৰ কি কি ভৌতিক ধৰ্ম আছে। ভৌতিক ধৰ্ম বুলি ক'লে আমি কোনবিলাক বুজো? এতিয়া কোনো এটা বস্তুৰ যেতিয়া আমি চুই চাওঁ নাইবা চকুৰে দেখো, তেতিয়া আমি এটা ধাৰণা কৰিব পাৰোঁ যে তাৰ আকাৰ কেনেকুৱা, আকৃতি কেনেকুৱা, ৰং, ৰূপ ইত্যাদি ধৰণৰ কিছুমান এটা আমাৰ মিনিমাম কনচেপ্ট এটা আমাৰ মনলৈ আহে আৰু এইবিলাকেই হৈছে তাৰ ভৌতিক ধৰ্ম বা ভৌতিক গুণ। আমি এতিয়া ঠিক তেনেধৰণে ধাতুৰ ভৌতিক গুণবিলাক আলোচনা কৰিম। পাঠৰ আৰম্ভণিতে তোমালোকৰ কেইটামান কাৰ্যকলাপ দিয়া আছে। কেইটামান ধাতুৰ নমুনা সংগ্ৰহ কৰি পেলাই সেইকেইটা তোমালোকে নিজে চাই ল'বা। অন্যথা সেইকেইটা যদি বিশ্লেষণ কৰিবলৈ যাওঁ ভিডিঅ'টো অতিৰিক্তভাৱে দীঘলীয়া হৈ পৰিব। এতিয়া তোমালোকে মন কৰিবা যে ধাতুৰ প্ৰথম প্ৰধান বৈশিষ্ট্যটো হৈছে কি? ধাতৱ দ্যুতি বা মেটালিক লাচাৰ বুলি কোৱা হৈছে ইংলিছত। ইয়াৰ সহজ অৰ্থটোত কি হৈছে, ধাতুবিলাক আমি যদি চকুৰে চাওঁ তেনেহ'লে দেখা পাম কি সেইবিলাক চিকমিকিয়া হয়। তোমালোকে মনলৈ আনা কইনছ এটা, মুদ্ৰা এটা দেখিবলৈ কেনেকুৱা? চিকমিকিয়া। আমি ঘৰত ব্যৱহাৰ কৰা বাচন বৰ্তনবিলাক কেনেকুৱা? চিকমিকিয়া। ঠিক তেনেধৰণে কেঁচি এখনৰ কথা কোৱা নাইবা ব্লেড এখনৰ কথা কোৱা, তেনেকুৱা আমি যিটো কাৰ্যকলাপৰ কথা কৈছে সেই কাৰ্যকলাপত উল্লেখ কৰা ধৰণৰ বিভিন্ন ধাতুৰ যদি আমি নমুনাবিলাক সংগ্ৰহ কৰি পেলাই চাওঁ তেনেহ'লে বাহ্যিক দিশত দেখা পাম কি সিহঁতবিলাক বাহ্যিকভাৱে চিকমিকিয়া হয়। আৰু ধাতুৰ এই চিকমিকিয়া গুণটোক কি বুলি কোৱা হৈছে? ধাতৱ দ্যুতি বা মেটালিক লাচাৰ। আন এটা সাধাৰণ ভৌতিক চাৰিত্ৰিক বৈশিষ্ট্য হৈছে কঠিনতা বা হাৰ্ডনেছ। আমি সহজ ভাষাত ক'ব পাৰোঁ যে ধাতুবিলাক কঠিন। তাৰ মানে আমি আমাৰ চাৰিওফালে থকা যিবিলাক ধাতু আছে, ধাতৱ বস্তু আছে, আজি ঘৰতে আমি সাধাৰণতে চাওঁ যে আমাৰ পানী খোৱা গিলাচটো হওক, বাচন বৰ্তন, দাখন, চামুচ পাত, এলুমিনিয়ামৰ তাঁৰ এটুকুৰা, আনকি আমাৰ মহিলাসকলে ব্যৱহাৰ কৰা পিন্ধা উৰাত ব্যৱহাৰ কৰা যিবিলাক আ অলংকাৰ আছে সেই আ অলংকাৰবিলাকো কি আছে? কঠিন। গতিকে এই কঠিনতাটো হৈছে ধাতুৰ আন এটা চাৰিত্ৰিক বৈশিষ্ট্য। অৱশ্যে ধাতুভেদে এই কঠিনতাটো বেলেগ বেলেগ হয়। ধাতুৰ আন এটা সাধাৰণ চাৰিত্ৰিক ভৌতিক বৈশিষ্ট্য হৈছে ঘাত সহনীয়তা। ঘাত সহনীয়তা অৰ্থটো সহজ ভাষাত ধাতুৰ যদি পাত এচটা আমি মৰিয়াই থাকোঁ তেনেহ'লে কি হয়? ই ভাঙি চুৰমাৰ হৈ নাযায়, ই কি হয়? চেপেটা হৈ যায়। আৰু ধাতুৰ এই চেপেটা কৰিব পৰা সাধাৰণ বৈশিষ্ট্যটোক কি বুলি কোৱা হৈছে? ঘাত সহনীয়তা নাইবা ইংলিছত কোৱা হৈছে মেলিয়েবিলিটি। অৰ্থাৎ ধাতুবিলাকক আমি কি কৰিব পাৰোঁ? মৰিয়াই চেপেটা কৰিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি ধাতুবিলাকৰ আন এটা সাধাৰণ ভৌতিক চাৰিত্ৰিক বৈশিষ্ট্য আলোচনা কৰিম। সেইটো হৈছে ধাতুবিলাক নমনীয়। ধাতুৰ নমনীয়তা ইংলিছত কোৱা হৈছে মেটালিক ডাক্টাইলিটি। নমনীয় শব্দটোৰ অৰ্থ নিশ্চয় তোমালোকে বুজি পাইছা যে সি ভাঙি নপৰি ভাজ লোৱাটোক কি বুলি কোৱা হৈছে? নমনীয় বুলি কোৱা হৈছে। অৰ্থাৎ আমি সাধাৰণ অৰ্থত এনেকৈ বুজিব পাৰোঁ যে ধাতুৰ টুকুৰা এটা নাইবা ধাতুৰ পাত এচটা আমি কি কৰিব পাৰোঁ? সাধাৰণ তাৰলৈ পৰিৱৰ্তন কৰিব পাৰোঁ। আৰু ধাতুৰ এই স্বাভাৱিক গুণটোক কি বুলি কোৱা হৈছে? নমনীয়তা বা ডাক্টাইলিটি বুলি কোৱা হৈছে। পৰৱৰ্তী
ধাতুৰ আন এটা সাধাৰণ ভৌতিক চাৰিত্ৰিক বৈশিষ্ট্য হৈছে ধাতুবিলাক তাপৰ সুপৰিবাহী। তাপৰ সুপৰিবাহী মানে অৰ্থাৎ আমি সাধাৰণ দৃষ্টিত যদি চাওঁ, জ্বলি থকা খৰিৰ টুকুৰা এটাৰ এটা মূৰত যদি জুই জ্বলি থাকে, আনটো মূৰত আমি ধৰিব পাৰোঁ, কোনো ধৰণৰ তাপৰ আমি অনুভৱ নকৰোঁ। তাৰ মানে কাঠৰ টুকুৰাটো তাপ পৰিবহন নকৰে, অৰ্থাৎ ই তাপৰ কুপৰিবাহী। কিন্তু একেই ঘটনা যদি আমি লোৰ টুকুৰা এডাল সুমুৱাই পেলাই চাওঁ, লোৰ টুকুৰা এটা যদি এটা মূৰ জুইত সুমুৱাই দিওঁ, আনটো মূৰতো আমি চুব নোৱাৰিম। তাৰ মানে লোৰ টুকুৰাটোৱে কি কৰিছে? তাপ পৰিবহন কৰিছে, অৰ্থাৎ ধাতুবিলাক তাপৰ সুপৰিবাহী। ধাতুবিলাকৰ আন এটা সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্য হৈছে ধাতুবিলাক বিদ্যুতৰ সুপৰিবাহী। এই কথাটো বুজিবলৈ তেনেই সহজ এটা উদাহৰণ দিওঁ। আমাৰ সকলোৰে ঘৰতে বিদ্যুৎ সংযোজন আছে, অৰ্থাৎ আমাৰ ঘৰত সকলোৰে কি আছে? ইলেক্ট্ৰিচিটি আছে। আৰু আমি দেখা পাওঁ যে আমাৰ ঘৰবিলাকত কি থাকে? ৱেৰিঙৰ চিষ্টেম এটা আছে, ৱেৰবিলাক লগোৱা আছে। এই ৱেৰবিলাক যে লগোৱা আছে, ৱেৰবিলাকৰ ভিতৰত কি আছে? ধাতুৰ তাঁৰ আছে, কপাৰৰ থাকে, কিছুমানত এলুমিনিয়ামৰ তাঁৰ থাকে। তাৰ মানে কি? আমি বৰ্ডত ছুইচটো দিয়াৰ লগে লগে লাইটটো জ্বলি উঠে আৰু নাইবা ফেনখন ঘূৰি উঠে। ইয়াৰ পৰা আমি কি বুজিলো যে এই যে বিদ্যুৎটো সৰবৰাহ হ'ল, কাৰ মাজেৰে হ'ল? তাঁৰৰ মাজেৰে সৰবৰাহ হ'ল। আৰু তাঁৰবিলাক কিহৰ তাঁৰ? ধাতুৰ তাঁৰ। ইয়াৰ পৰা আমি বুজিলো যে ধাতুবিলাক কিহৰ পৰিবাহী? বিদ্যুতৰ সুপৰিবাহী। অৰ্থাৎ বিদ্যুৎ পৰিবহন কৰাটো ধাতুৰ এটা অন্যতম সাধাৰণ চাৰিত্ৰিক ভৌতিক বৈশিষ্ট্য। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি ধাতুবিলাকৰ আন এটা আৰু অন্তিম এটা সাধাৰণ ভৌতিক চাৰিত্ৰিক বৈশিষ্ট্য আলোচনা কৰিম। সেইটো হৈছে ধাতুবিলাকৰ নিনাদী গুণ। ইংলিছত ছনৰাছ বুলি কৈছে। এই নিনাদী গুণটো কি? আমাৰ ঘৰত সাধাৰণতে ব্যৱহাৰ কৰা যিবিলাক কাঁহৰ বাচন, পিতলৰ বাচন নাইবা ষ্টীলৰ বাচন হওক, আমি ধৰি লৈছো কাঁহৰ বাতি এটা টেবুল এখনত থৈ পেলাই আমি চামুচ এপাতেৰে মাৰি দিলো, তেতিয়া কি হয়? সি বহুত সময়লৈকে এটা শব্দ কৰি পেলাই বাজি থাকে। নাইবা সাধাৰণ অৰ্থত তোমালোকে সকলোৱে মনত পেলোৱা স্কুলত বজোৱা সেই বেলটোত যেতিয়া এডাল মাৰিৰে কোব মাৰি দিয়া হয়, সি বহুত সময়লৈকে কি হৈ থাকে? বাজি থাকে। ধাতুৰ এই যি শব্দ উৎপন্ন কৰিব পৰা গুণ আছে, এইটো কি বুলি কোৱা হৈছে? ধাতুৰ নিনাদী গুণ বুলি কোৱা হৈছে। ইংলিছত কোৱা হৈছে মেটেলছ আৰ ছনৰাছ। ছাত্ৰ ছাত্ৰীসকল, ইমান পৰে আমি তোমালোকৰ তৃতীয় অধ্যায়ৰ ধাতু আৰু অধাতুৰ এই পাঠটিৰ ধাতুবিলাকৰ সাধাৰণ ভৌতিক চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিষয়ে থুলমূলকৈ আমি শিকিলোঁ। আৰু পৰৱৰ্তী যিখন শ্লাইড মই প্ৰেজেণ্ট কৰিম, সেই শ্লাইডখনত আমি ধাতুবিলাকৰ কি কেইটা সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্য আছে সেইকেইটা মই প্ৰেজেণ্ট কৰিম। আৰু লগতে নেক্সট শ্লাইডখনত আমি পঢ়া এই ধাতুৰ ভৌতিক চৰিত্ৰ, এইখিনিৰ পৰা সাম্ভাব্য যিকেইটা প্ৰশ্ন হ'ব পাৰে সেইকেইটা মই তাৰ পৰৱৰ্তী শ্লাইডখনত প্ৰেজেণ্ট কৰিম। You take a paper and start making me. Every step is major. Try to be focusing and of course. ছাত্ৰ ছাত্ৰীসকল, এই চমু ভিডিঅ'টিত আমি ধাতুৰ বিষয়ে, ধাতুৰ সাধাৰণ ভৌতিক চাৰিত্ৰিক বৈশিষ্ট্যবিলাকৰ বিষয়ে কিছু কথা শিকিলোঁ। ইয়াৰ পৰৱৰ্তী যিটো ভিডিঅ' আহিব, সেই ভিডিঅ'টোত আমি অধাতুৰ বিষয়ে তোমালোকলৈ পাঠ লৈ আহিম। গতিকে তোমালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছা কমেণ্টত নিশ্চয়কৈ জনাবা। আৰু যদি তোমালোকৰ বিশেষ কিবা ৰিকুৱেষ্ট থাকে, অনুৰোধ থাকে যে কোনোবা এটা বিশেষ পাঠৰ ওপৰত ভিডিঅ' লাগে, তেনেহ'লে মোক নিশ্চয়কৈ জনাবা। মই তোমালোকক সেই পাঠৰ, সেই টপিকৰ ওপৰত ভিডিঅ' বনাই চেনেলত আপলোড কৰিবলৈ চেষ্টা কৰিম। তেনেহ'লে তোমালোকে আটাইকে মই ধন্যবাদ জনাইছোঁ। আৰু চাই থাকিবা মোৰ চেনেল, আৰু নতুন নতুন ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহি থাকিম। ষ্টে ছেফ, হেভ এ নাইচ ডে।